1937 চনৰ ভাদ মাহ 7 তাৰিখে ৰবিবাৰে মোৰ জন্ম লাইট ক্যামেৰা রোলিং অ্যাকশন এতিয়ালৈ সেই পুৰণি কলীয়া যিটো নাট্য আমাৰ অভিনয় আছিলে সেইবিলাকতো এতিয়া নাই এতিয়া দেখিছোঁ বহুত বেলেগ বেলেগ অৱশ্যে নতুন প্ৰজন্মৰ যিবিলাক দেখিছোঁ বহুত উন্নতেই দেখিছোঁ দেখিলেও পুৰণি কলীয়া যিবিলাক কথা আছিলে সেই পুৰণি কলীয়াবিলাকৰ স্মৃতিবিলাক এতিয়াও আমাৰ মনত আহে কেতিয়াবা তে আগতে গান বজানাবিলাক গান যি আমি নাটক কৰিছিলোঁ সেই নাটক কৰাবিলাকত কি আছিলে পৌৰাণিক নাটক আছিল ভীম অৰ্জুন বা এইবিলাক শাস্ত্ৰীক ঘটনাৰে যুদ্ধ কৰে এইবিলাক মানে অতি দৰ্শনীয় এদিন এনেকুৱা খোলা পাৰ্টি এটাৰ এনেকুৱা এটা ঘটনা হ'ল সিহঁতে কৰিব মহাভাৰতৰ দৃশ্য মহাভাৰতৰ নাটক দ্ৰৌপদীৰ বস্ত্ৰহৰণ মানে এনেকুৱা এটা নাটক কৰিব আগতে গাড়ী মটৰৰ কোনো কণ্ডিশ্যন নাছিলে ডাঙৰ মানুহ কিছুমান বলৱান মানুহক কান্ধত ভাৰ দি পেলাই সেই ড্ৰেছ পোছক গোটেইবিলাক লৈ পেলাই আমি প্ৰায় 4-5 মাইল 6 মাইল তেতিয়া মাইল আছিল কিলোমিটাৰটো নাছিলে তেতিয়া মানে লৈ যাওঁ ভাৰ বান্ধি লৈ যোৱাতে কি হ'ল নাটক আৰম্ভ হ'ব হৈছে ৰং পেন নাই গৰু গাড়ী আছিল যিটো গৰু গাড়ী যোৱা পৰিৱেশ নাই ঠিক তেনেকুৱা ভাৰই থাকে গৰু গাড়ী এইখিনিপে সিফালে ৰাস্তাই নাই ভাৰত নিব লাগিব আচ্ছা তেতিয়া কি হ'ল গান আৰম্ভ হ'ব হৈছে ভীমৰ পাত যিটো কয় তাৰ মস্ত জ্বৰ হৈ গ'ল জ্বৰ উঠি গ'ল নহয় যেতিয়াই জ্বৰ উঠি গ'ল তেতিয়া সেই যিবিলাক ভাৰৈ মানুহটো মজবুত মানুহ যিয়ে নেকি দুমুনি ভাৰখন 2 মোন ওজনৰ ভাৰখন 4 কিলোমিটাৰ সি ভাৰ কৰি নিব পাৰে এনেকুৱা বলৱান মানুহ এই ভাৰ কৰি লৈ যোৱা মানুহ এটা ক'লে ঐ ভাই তই ক'ব লাগিব এই ভীমৰ পাতটো সেই ভাই মই পাত ক'ব পাৰিলি এইগিলা গান কৰিব পাৰিলি এইখান মই নৰো ভাই মোক নকবিয়ে মই নৰো এইগিলা কৰিব নৰো দে মই এইগিলা ভীমৰ পাত মই হেৰিকেট মই অনেক মুখ আছে নাই সেই চুপ মনে থাক মই যি ক'ম পৰমতাৰটো যিটো আগতে আকৌ সেই পৰমতাৰ বুলি এখন নাটক চাই পেলাই কৈ থাকে ষ্টেজত বচনটো এইপেটা তলত কৈ থাকে সাইডত বহি পেলাই সেই বচন মতে সি কি কৰে পাৰ্টটো কয় যে তোমাক কৈছে যে কি অমুক কৰা সি কৈ আছে নাটক কিন্তু তাক কৈছে মই যি ক'ম তই তাকে কবি সি আৰু ভীমৰ পাত যেতিয়া তাক সজাই দিলে একদম মস্ত ভীম যিটো ভীমৰ জ্বৰ উঠি তাতকে সি গদাকৰ ভীম একদম দেখিছে যে মানুহে একদম সুন্দৰ ভীম সেই যে সুন্দৰ ভীমটোক যেতিয়া তুলি দিলে সেইটো মই নৰিমেই ভাই বোলে জানা তই ইচ্ছুন যায় ষ্টেজত যেতিয়া ষ্টেজত উঠিব দিলে সি ষ্টেজত উঠিল উঠাতে তেতিয়া ষ্টেজত উঠি পেলাই কৈছে এই পৰমতাৰে কৈছে গদাহস্তে ভীমৰ প্ৰৱেশ সি চিধাই যাই মানে টপাই উঠি ভীমেই উঠিছে আৰু পুৰা তেতিয়া গদাহস্তে ভীমৰ প্ৰৱেশ তেতিয়া পৰমতাৰে তলৰ পৰা কৈছে এই টোন নহয় নাই টোন নহয় আৰে এটা টোন নহয় সি তেতিয়া গদাডাল লৈ পেলাই টোন নহয় সেইটো কৈছে পৰমতাৰে যি কয় সেই যিটো মানুহে কৈ থাকে সি ক'ব কৈছে সি কৈ আছে সি অলগত মানুহ ভাৰ বোৱা মানুহ সিটো একো নাজানে নহয় সি তেতিয়া টোন নহয় যেতিয়া কৰিলে সি তেতিয়া কৈছে ই খালা ই খাই দিলা তলত কৈছে ই খাই দিলা ই কৈছে পৰমতাৰে কৈছে ই খাই দিলে কৈছে খাই দিলা আই তই যা তেতিয়া সি গদাডাল ঘূৰাই তই যা কৰি গদাডাল ঘূৰাই দি পেলাই সি পৰস্থান হৈ গ'ল পৰস্থান হৈ যাওঁতে মানুহবিলাকে গৈ পেলাই সুধিলে কি এইটো কি হ'ল এইটো কি পায় সেই নাই ইতিমধ্যে কিবা পিলছিল হোমিওপেথিক কিবা পিলছিল খুৱাই দি পেলাই যিটো ভীমৰ পাত কয় জ্বৰটো অলপ এৰিছে আই তই পাৰিবি দেই খাই দিলে আজি আমাৰ পাৰ্টি চব শেষ কৰি দিলে আৰু সেই বুলি কোৱাতে তাতে মানে এক ক'লে কি তই মানে এইটো বেলেগ মাৰাত্মক এই মানুহ সুধিছে এৰি কি কৰিলে এইটো কি ঘটনা এইটো খৰচ আমি এইটো কি কৰিছোঁ আমি মানে এইটো ঘটনাটো এটা আউট দৃশ্য দিছোঁ ইয়াৰ পিছত আমি নাটক আৰম্ভ কৰিম আপোনালোকে মানে হেৰি নকৰিব এইটো মানে এনেই দিলোঁ আৰু অলপ দেৰি হয় কাৰণে এইটো এটা মানে আমি শ্ব' এটা দেখুৱালোঁ আৰু সেই ভীমৰ সেইগিলা সলকাই দি তাক যেতিয়া সজাই দিলে তেতিয়া গান আৰম্ভ হ'ল ভীমৰ পাতটো সি যিমান ষ্টেজত ক'ব লাগিছিল সেই তাতকৈ অলপ কমত হ'ল যদিও অলপমান গা অসুখীয়া মানুহটো তেনে পালাটো খেদি পেলাই গুচি আহিল তেতিয়া ভাবিলে যে হয় ভীমটো এইটোহে ইয়াৰ পাত এইটো এনেকুৱা কথা
দুৰ্যোধনক কি তিৰস্কাৰ দিব, দুৰ্যোধনক খেদি যাব, দুৰ্যোধনক কিবা এটা কথা ক'ব, কৌৰৱৰ কাৰণে সি এটা মানে ডাঙৰ কিবা কিবা বচন আছে সেইবিলাক ক'ব। কিন্তু সি এই যিটো ভাৰু এই ভীম, ভাৰু ভীমটোতো সি কোনোদিন পাঠ মুখস্থ কৰা নাই আৰু একো নাজানে। সি কি ক'ব? সিটো আগতে কৈছে নাজানো বুলি। এনেকৈ কিবা কৈ ধৰি গান পাৰ্টিৰ মানুহ ঠাণ্ডা কৰি ৰাতিপুৱা আৰু আকৌ ভাৰ বাংকাত দি তাক লৈ আহিবলৈ কৈছে এইটো ভীম, এইটো ভীমে এনেকৈ কৈছিলে, এই মস্ত ভীম, এই ভাৰৈটোক দেখুৱাই দেখুৱাই মানুহ ঠাট্টা পায়। এনেকুৱা পৰ্যন্ত আমি পাৰ্টি দেখিছোঁ।